আপোনালোকে কেনেকুৱা আছে আজি মই আলোচনা কৰিম বেলেগ এটা টপিক সো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব অসমৰ ভিতৰত আটাইতকৈ ধনী ইউটিউবাৰজনৰ নাম কি কেইদিনমানৰ পৰা চাই আছো ডিম্পু বৰুৱাৰ লগত ভাইটি মিউজিক কোম্পানীৰ মস্ত বেজৰৰ লগত তুলনা কৰি আছে এইবিলাক তুলনা কৰি লাভ নাই কিয়নো ডিম্পু বৰুৱা এজন অসমীয়া ইউটিউবাৰ তেওঁ অসমীয়াত ভিডিঅ' বনায় তেওঁ নিজে অভিনয় কৰে নিজে এডিট কৰে নিজে এভৰিথিং কৰে সেইকাৰণে ডিম্পু বৰুৱাৰ লগত তুলনা কৰি লাভ নাই ইয়াত ধনী কোৱাৰ আগতে ইয়াত দুটা ইউটিউবাৰৰ দুটা পাৰ্থক্য ক'ব বিচাৰিছোঁ এটা হ'ল ধনী আৰু এটা হ'ল জনপ্ৰিয় ধনী আৰু জনপ্ৰিয়ৰ মাজত পাৰ্থক্য আছে হয়তো ভাইটি মিউজিক কোম্পানীৰ স্বত্বাধিকাৰী মুস্তাফিজুৰ ৰহমান বেছি ধনী হ'ব পাৰে কিন্তু ডিম্পু বৰুৱাৰ যিখিনি ছাবস্ক্ৰাইব আছে গোটেইখিনি অসমীয়া মানুহ সেইকাৰণে যিখিনি ভিউৱাৰ্ছ আছে গোটেইখিনি অসমৰ জনপ্ৰিয়ৰ ক্ষেত্ৰত ডিম্পু বৰুৱা আটাইতকৈ অসমৰ ভিতৰত জনপ্ৰিয় এইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰিব আপোনালোকে পিকচাৰত চাই আছে এই হ'ল মুস্তাফিজুৰ ৰহমান বহুতে চাগে চিনি পায় বহুতে চাগে চিনি নাপাব পাৰে আমাৰ অসমৰ তথা নৰ্থ ইষ্টত সকলোতকৈ ধনী ইউটিউবাৰ মুস্তাফিজুৰ ৰহমান আৰু তেওঁৰ বহুত কেইটা ইউটিউব চেনেল আছে তাৰ ভিতৰত এটা অন্যতম ইউটিউব চেনেল হ'ল ভাইটি মিউজিক কোম্পানী ইয়াৰ নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ বেছি ছাবস্ক্ৰাইব থকা ইউটিউব চেনেল 5.4 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে মুস্তাফিজুৰ ৰহমান মান্থলি কিমান টকা ইনকাম কৰে এই কথা শুনিলে আপোনাৰো চাগে চকু কপালত উঠিব সো আপোনালোকে নিজেই চাওক আৰু তেওঁ নিজৰ মুখেৰে শুনক তেওঁ কিমান টকা মান্থলি ইনকাম কৰে বন্ধনৰ লোন এনেকুৱা ঋণবিলাক মাইক্ৰ' ফাইনেন্স এনেকুৱা মাহঁতে লোৱা আছিলে তো তাৰ ফলত এনেকুৱা হৈ গৈছিলে যে মাটি বিক্ৰী কৰিবৰ কাৰণে মানুহে বহুত মানে জজা চলাইছিলে যে এনেকৈ মাটি বিক্ৰী কৰি ঋণটো মাৰিব লাগে তো সেই ক্ষেত্ৰত যেতিয়া এনেকৈ আমাৰ অসমত লকডাউন পৰিল লকডাউনত মোৰ মান্থলি ইনকাম মই এইবাৰ ডাইৰেক্ট কৈছোঁ যিহেতু এইটো মোৰ আগৰ ইনকাম মোৰ মান্থলি ইনকাম লকডাউনৰ আগমুহূৰ্তত আছিলে আপোনাৰ 9 লাখ সামথিং 9 লাখ যেতিয়া লকডাউন পৰিলে সেইটো মাহতে লকডাউনৰ যেতিয়া নেক্সট মাহত মোৰ আৰ্নিং সোমাইছে 18 লাখ 18 লাখ তাৰপিছত 22 লাখ এনেকৈ বাঢ়োতে এনেকৈ আৰু প্ৰতিটো মাহতে বাঢ়িছে তাৰমানে লকডাউনত তোমাক এটা বেলেগ ওপৰলৈ লৈ গ'ল হয় মোৰ আৰ্নিং বাঢ়ি গৈছে তাৰ পৰা আৰু এনেকৈ প্ৰতিটো মাহতে চাওক যোৱা মাহত মোৰ যিমান আৰ্নিং আছিলে তাতকৈ এই মাহত মোৰ 3 লাখ আৰ্নিং বাঢ়িছে আৰু কোনোদিন তললৈ যোৱা নাই কিন্তু এটা মাহত তলত গৈছিলে আপোনাৰ সেইটো মাহ আছিলে নৱেম্বৰত মোৰ আপোনাৰ 30 লাখৰ পৰা ডাইৰেক্ট আপোনাৰ 21 লাখত আহিছিলে কিন্তু মই তেতিয়া চিন্তাত আছিলোঁ কিন্তু সেই মাহত মই চাইছিলোঁ সকলোকেইটা চেনেলত তেনেকুৱা আছিলে মানে এডভাৰটাইজৰ দাম আপোনাৰ বহু বেছি কম আছিলে হাই বন্ধু বান্ধৱীসকল আপোনালোকেতো তেওঁৰ নিজৰ মুখেৰে শুনিলে তেওঁ মান্থলি ইনকাম কিমান টকা কৰিছে আৰু এতিয়া কম তেওঁ যিখিনি সৰু ল'ৰা ছোৱালীবিলাক লৈ ভিডিঅ' কৰে বা মিউজিক ভিডিঅ' বনায় সেই ল'ৰা ছোৱালীবিলাকক এজনক একোটাকৈ গাড়ী কাৰ গিফ্ট কৰিছে আৰু এইটো একেবাৰে সহজ কথা নহয় এজন ইউটিউবাৰৰ পক্ষত সো তেওঁ নৰ্থ ইষ্টৰ ভিতৰত এজন বা নৰ্থ ইষ্ট তথা অসমৰ আটাইতকৈ ধনী ইউটিউবাৰ আৰু ডিম্পু বৰুৱাৰ লগত তুলনা কৰি লাভ নাই কিয়নো ডিম্পু বৰুৱা এজন অসমৰ জনপ্ৰিয় ইউটিউবাৰ মই নিজেও ডিম্পু বৰুৱাৰ এজন ছাবস্ক্ৰাইবাৰ এণ্ড বিগ ফেন সো আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাওক ফ্ৰেণ্ডছ আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ